हेलो फ्रेंड्स, वेलकम बैक टू माय अनदर वीडियो। आज संडे है, इसीलिए आज हम लोग जा रहे हैं कि हम लोग हमारा एटीएम फील्ड में जा रहा है। उधर हम लोग का जेडी फिटनेस एक गेम ऑर्गेनाइजेशन किया है, वो उसी में हम लोग पार्टिसिपेट करने के लिए जा रहे हैं। अभी बने रहेगा वीडियो पर, क्या होता है क्या नहीं होता है देखते हैं हम लोग, जीतते हैं कि नहीं जीतते हैं, और उसके बाद बने रहेगा वीडियो पर। लेट्स गो। तो एक लौंडा मिल गया यहाँ। नहीं गाइस, दौड़िब इहती मुझसे भी बेसी जोर हो আছে। लेट्स सी। झूठ बोलता है बोले। नहीं गाइस, अभी बगिया तो चली आगे এতিয়া কি হয় বহুত নাৰ্ভাছ হৈছোঁ। এতিয়া চুজ পিন্ধিব লৈছোঁ আৰু এফালে আছে বহুত দূৰৰ পৰা মানুহ আহিছে দেখোনবে। গাইজ এতিয়া বুকু নাৰ্ভাছ, একদম নাৰ্ভাছ হৈ আছে। সেইকাৰণে এপাক আমাৰ ফিল্ডৰ মানুহবিলাক আহিলে দাদা কেইটামান, সেইকাৰণে এপাক ঘূৰি দিছোঁ। এইটো 4 স্কোৱাৰটো এফালে ইয়াত কিমানকৈ আছে? 350 অঁ 350 আছে। তাৰপিছত ইয়াত 9 পাক দৌৰিব লাগিব চাগে। আৰু ভালেই লাগিছে গ্ৰাউণ্ডটো, আমাৰ গ্ৰাউণ্ডৰ লিখীয়া নহয়, সৰু কিন্তু বাট সিহঁতৰ মাটিটো অলপ ভাল, মানে ইমান টান আছে, এইটো কাৰণে ভাল। কিন্তু মোৰ আশা নাই, মইতো নোৱাৰিম চাগে। পোৱা নোপোৱা পিছৰ কথা, বাট পাৰ্টিচিপেটে কৰিম, সেইকাৰণে মোৰ কাৰণে যথেষ্ট বুলি নাপাওঁ নালাগে। এফালে আছে আমাৰ ময়ূৰ। গৰম কেনেকুৱা লাগিছে আজ, কি বুলি ভাবিছা? নাৰ্ভাছ কৰিব নালাগে, জাষ্ট প্ৰেক্টিচ বুলি ধৰ, পোৱা নোপোৱা পিছৰ কথা। বাট চাই কিন্তু গাইজ দেখিব পাৰে এইটো ৰ'দত কেনেকৈ দৌৰিম বে গাইজ, মানুহ শুকাই যাব বে। বহুত ভাল প্লেয়াৰ বাক্সা চাক্সাৰ পৰা চবৰ পৰা আহিছে বুলি কৈছে, বাট ট্ৰাই কৰিম। লেটছ সি। য়েছ। উপস্থিত আছে জেডি ফিটনেছ ক্লাবৰ সন্মানীয় সভাপতি শ্ৰীযুত মানৱ প্ৰতীম মহন্ত ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে জেডি ফিটনেছ ক্লাবৰ সন্মানীয় সম্পাদক গাইজ বহুত নাৰ্ভাছ হৈ গৈছোঁ আৰু বাৰে পেচাবে লাগি আছে। মানে এতিয়া পেচাব কৰিব গৈছোঁ, পিছফালে কিবাকিবি চলি আছে আৰু মিটিং মানে এনেকৈ কিবাকিবি কৈ আছে। SP আহিছে, সেইকাৰণে কি বুলি ভাবিছে আজি? দৌৰেগা নেই তো মাৰেগা। লেটছ সি। আমি পোৱা নোপোৱা পিছৰ কথা, বাট আমি যে পাৰ্টিচিপেট কৰিছোঁ সেইটোৱে নিজৰ কাৰণে বহুত ডাঙৰ। আৰু লেটছ ট্ৰাইটো কৰিম ন। যোনে ট্ৰাই নকৰে, বাট সিটোতো ক'ব পাৰিব ন ট্ৰাই কৰা নাই বুলি। মইতো ক'ব পাৰোঁ নিজকে নিজে, য়েছ মই ট্ৰাই দৌৰিছোঁ বুলি। फर्स्ट लास्ट नो मैटर, लेट्स सी, देखेंगे गाइस। अभी थोड़ा वार्म अप करेंगे तो गाइस बोलो लागे बकरी बोला नहीं। यस गाइस, अभी थोड़ा प्रैक्टिस कर रहा हूँ, मतलब थोड़ा गरम कर रहा हूँ बॉडी को। अभी स्टार्ट होने ही वाला है, लेट्स सी। अभी देखते हैं। हमारा पीछे लोग भी खिलाड़ है, ये भी एक खिलाड़ है, बहुत बढ़िया दौड़ता है ये बंदा। तो लेट्स गो। गाइस नार्भास হৈছোঁ, পেটটো বিষাইছে। এতিয়া ফাৰ্ষ্ট গ্ৰুপ ষ্টাৰ্ট হ'ব লৈছে, বাট চাই আছোঁ পেট চেট একদম চিকুট মাৰি ধৰিছে। এফালে ফাৰ্ষ্ট গ্ৰুপ লেটছ সি ষ্টাৰ্ট হ'ব লৈছে। আৰু ইয়াৰ পৰা আমি টাইমিং চাম, ইয়াৰ পৰা টাইমিং চাই আছোঁ, তাৰপিছত আপোনালোকো দেখাই আছোঁ আৰু কিমান ফাৰ্ষ্ট গ্ৰুপটো মাৰে নেকি MP। গাইছ লেটছ ষ্টাৰ্ট। একটা গ্ৰুপ বাইকটো ভিতৰৰ পৰা বাইকটো লৈছে, মানে চব গুলি দেখোন, গুলি দেখোন। হৰেশ্বৰ তাতে আছে নেকি? হৰেশ্বৰ বোলে নৰেশ। বঢ়িয়া মাৰি থাক। য়েছ, ফাৰ্ষ্ট ৰাউণ্ড। এফালে
আমাৰ বেনু আৰু মেঘময়ূৰ 2 নম্বৰত, তাৰপিছত বেনু আগত, মাজত কোন জানো। মজা 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 মালিক এই ৰিষ্টে পৰে গৈ থাক মালিক লগালে বেনু, লগা ব্ৰ মজা মাৰিছ। আছে বুলি মই এপ্লাই কৰিম বুলি ভাবি আছোঁ এতিয়া ডিগ্ৰী অনলাইন এপ্লাই পাই কম হৈছে জন্ম কৰাইছো যে অফিচিয়েলি কোনো যে নামনি নকৰে তাৰ বাবে অনুৰোধ জনাইছো। লগা ব্ৰ লগা আহি আছে। বেনু কামান গাইজ জাষ্ট দৌৰি পিনি হ'ল আৰু বহুত টাইম লাগিলে মোৰ মানে 11:40 মান লাগিছে মানে 6 পাকলৈকে ভালেই হৈ আছিলে মোৰ ষ্টেপ, মই নিজে জানো মানে। বাট ৰ'দটো বহুত কাঢ়াকৈ দিছে। এতিয়া চলি আছে ইণ্টাৰভিউ, এফালে ইণ্টাৰভিউ মতলব কম্পিটিশ্যন হৈ আছে। আই থিংক নেক্সট টাইম বেটাৰ লাক, লেটছ গ'। লাগিছে বহুত লাগিছে মোৰ 11:40 এনেকৈ লাগিছে আৰু বাট একো নাই। এতিয়া চাই আছোঁ বঢ়িয়া মাৰি আছে বঢ়িয়া। কেনেকুৱা লাগিলে কৈ দে। ফাটি গ'ল একো নাই, এক্সপেক্ট কৰিছিলোঁ নোৱাৰিলোঁ। বাট একো নাই, সদায় আছে সদায় বাট আমি যে পাৰ্টিচিপেট কৰিছোঁ সেইটোৱে ডাঙৰ যথেষ্ট বাৰু। এনেকুৱা ৰ'দত আপোনালোকেও মাৰি চাব এদিন 12টা বজাত, নিজে গম পাব। এইবিলাক মোক বেছি এক্সপেক্ট কৰিলে মানে 2000টো মোৰ বুলি বেছি কৈ থাকিলে যে সেইকাৰণে মই নাপালোঁ। নিজিকাৰ আগত সিহঁতি প্লেনিং বনালে, কেনেকৈ জিকিম বাৰু মই। এইটো গুলি দৌৰিছে ফাৰ্ষ্ট পাকতে একদম চালিয়াকৈ গুলি এক পাকতে ৰখি দিব সি লাষ্টত, জানো মানে। সেইটো গুলি হুছেইন বল